পুৰা হিলাব এইখিনি বেলেগ নাভাবিব দেই চাউলখিনি হিলাব প্ৰেম জাগিছে এইটো এটা প্ৰেম জাগিছে আপোনালোকক এটা কথা কওঁ এতিয়া ছোৱালীজনী লাগে বুলি কৈছে বিয়া সেই গাইছ আকৌ নতুন এটা ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ আজি বোলে হেৰি কি বুলি কয় পৰ্ক পোলাও বনাই হেনো ইয়াত আছে একদম মাংস চাংস কাটি ৰেডি কৰি থৈ দিছে আৰু তাৰপৰা এইফালে পিঁয়াজ এইটো ডাঙৰ ডাঙৰ নহয় সৰু সৰু কিং চিলি তাৰপৰা গৰম মছলা দেখাই দিওঁ আৰু ৰেচিপিটো দেখাই দিওঁ কুকমেনজনে আমাক কি বুলি কয় দেখাই দিওঁ আৰু কি হয় কেনেকৈ বনায় চাই চাওঁ ভিডিঅ'টো এতিয়া ই পানী গৰম কৰি আছে পূৰা পানী গৰম হৈ গ'ল এতিয়া গাহৰি হেনো ইয়াত অলপ বইল কৰি দিয়ে হেনো এনেকৈ ধুই দিয়া লিখা তো চাই থাকক দেখাই থাকিম আৰু মই আজি ভিডিঅ'টো এনেকুৱাই হ'ব আৰু চাই থাকিব তো শেষলৈকে চাই থাকিব ৰেচিপিটো গম পাব আপোনালোকেও বনাই খাব পাৰিব সেই ইয়াত বোলে গাহৰি তেল ডাইৰেক্ট দি দিছে গাহৰি তেলতে বনাব হেনো গাহৰিখিনি ক'ত গ'ল এতিয়া গাহৰি দি দিবি নেকি ইয়াৰ পিছত তেল একদম গলাই আছে আৰু এতিয়া দিয়া হ'ব ইয়াত পিঁয়াজ ঐ মাক গাতে পৰিছিলে অ' আৰু কি দিবি এতিয়া বিলাহী ভোট জলকীয়া দিলে এতিয়া বহুতে পিঁয়াজটো দেৰিকৈ দিয়ে মোৰতো এনেকৈ দিব সোনকালে দিছ মানে তই আৰু কি দিবি এতিয়া বিলাহী এতিয়া নহৰু আদা একদম পিচাখিনি দিলে অ' চেনটো মাৰিছে আৰু অকণমান গাহৰি তেলৰ লগত এতিয়া অলপ মিক্স কৰিব আমাৰ কুক চেনেলটো ছাবস্ক্ৰাইব কৰিব কুকমেন এইফালে আছে এক দেখি থাকে এইটো খাবলৈ আহিছে খকুৱা খাবলৈ আহিছে নাই কুকমেনে একদম এতিয়া দিব এতিয়া দিয়া হ'ব আপোনাৰ আছাম টেকৰ গাহৰি স্পেচিয়েল ফ্ৰম পবাল চিনি নাপাব হ'লেও কৈ দিছোঁ চিনি পোৱাখিনি পাব FC নহয় নাই 300 টকা কেজি 300 টকা সস্তা লাগিছে যে একদম ফকতীয়া একদম কম দামত পাইছেতো সেইটো কাৰণে পূৰা লৈ আহিছে আৰু খাবলৈ এতিয়া পূৰা মিক্স আৰু এতিয়া আলু চালু নিদিওঁ নেকি আলু অকণমান দেৰিকৈ দিব হেনো আলু অকণমান দেৰি পিছত দেখালোঁ আকৌ আলু দিয়া হ'ব ইয়াৰ পিছত আৰু কি দিয়া হয় মই নাজানো দেখাই থাকিম বা সিহঁতি যি দিয়ে তাকে দেখাই থাকিম আৰু এই বিজুলী চমকিছে ঘৰত কি হৈছে লাইটটো ভূত আহিব নেকি ভূতেও মাংস গোন্ধৰ পৰা আহিছে খাবলৈ গাহৰি কি বুলি কৈছিলে এইখিনি পোলাও গাহৰি পোলাও খাবলৈ কি কৰিব আৰু আমাৰ ঘৰত লাইটটো ধিমিক ধামাক মাৰিছে এতিয়া বিলাহী চিলাহী দিলে আৰু তাৰপৰা এতিয়া নিমখ দি আছে আৰু কি মচন্দৰী দিলে হেনো একদম কালাৰ উঠিছে ধুনীয়া চেণ্ট মাৰিছে নে ধুনীয়া একদম ধুনীয়াকৈ এতিয়া বনি আছে আৰু মিক্স হৈ আছে কালাৰ অকণমান ৰঙা বেছি লাগিছে মানে এইটো কি এইটো মালটো দি পালে ভুলতে কি হৈছিলে জানো এইটো কি অৰেঞ্জ ৰেড হেনো এইটো দি পালে হেনো গাহৰি মাংসত সেইটো অলপ কালাৰ উঠি গৈছে একো নাই এতিয়া বনালে এতিয়া খাবই লাগিব আৰু দাম যায় গাহৰি মাংস এইফালে চাউল তিয়াই থৈছে এই পোলাও কাৰণে চাউল তিয়াই থৈছে আৰু এই গামলাতে আছে 4টা মানুহ আছোঁ কিমান খাম আৰু আজি একদম এতিয়া বনাই আছে আৰু কেতিয়া বনিব খাং লাগিছে দেই জলদি বনা এতিয়া চাউলখিনি ধুই লওঁগৈ আৰু ধুনীয়াকৈ তাৰমানে মটৰ থাকিলে মানুহ এলেহুৱা হৈ যায় ন টিউবৱেল তাৰমানে একদম হেৰি ইউজে নকৰে মটৰ চলাই চব এলেহুৱা হৈ গৈছে মানুহখন পৰা এতিয়া এই ধুই আছে আৰু চাউলখিনি ধুনীয়াকৈ চাউলখিনি ধুই মেলি তাৰপৰা সেইখিনি বনাম বিৰিয়ানী বনোৱা দেখাম মইতো নাজানো বনাব লগতে বনাব কি বনায় তো ধুনীয়াকৈ বনাই মেলি আপোনালোকক দেখাম কেনেকৈ বনাই দেখাই থাকিম আৰু আপোনালোকে বনাই খাব পাৰিব কেতিয়াবা তো বিন্দাছ বনাই খাব আমাৰ লিখীয়া এনেকৈ চাই থাকিব আৰু আগলৈ এনেকুৱা ভিডিঅ' দি থাকিম চাই থাকিব জমনি কৰি থাকিম অকণমান হয় না কণী বুলি কয় আকৌ অকল নামে কন্ধ যে সেইটো কাৰণে বুলি কয় গজব বেজ্জতি চাই থাকক ৰ'ব এইখিনি ধুই মেলোঁ তাৰপৰা ধুই মেলি বনাই আছোঁগৈ আৰু মাংস হৈ গ'ল আৰু পূৰা মাংস বনি গ'ল এইকেইটা খকুৱাকেইটাই উলিয়াকৈ খালেই ৰাক্ষস ভূত দেও এইটো খাই পেলাইছে এইটো লাজতে পলাইছে অকণমান কেনেকুৱা লাগিছে খাই কৈছেচোন
হ'লে মোক খাম বা এতিয়া সিহঁতক ভূত বুলি ক'লোঁ মোৰ লোভ লাগিছে এতিয়া খাই দিম আৰু कौन है ये लोग कहाँ से आते हैं ये এই কুকুৰটো খাইছে খাইছে কুকুৰটো লোভিয়া এইটো এক নম্বৰ লোভিয়া এইটো গাহৰি ভূত নিজেও গাহৰিটো লিখা হৈ গৈছে নিদং দে এই দেখাম বস্তু এটা দেখাম চাব হা ছোৱালীৰ লগত কথা পাতি আছে ছোৱালীৰ লগত কথা পাতিছে শুই চাওক ছোৱালীৰ লগত কথা পাতিছে চেফটো চাওক শুই ছোৱালীৰ লগত কথা পাতিছে চোৱা ছোৱালীৰ লগত কথা পাতিছে ভিডিঅ' চাওক এইখন গোটেইখনে ছোৱালীৰ লগত কথা পাতিছে আমাৰ নাই যে কি কৰিম আৰু এইটো এটা কথা পাতি আছে মিহি দিছে আকৌ আৰু এটা এইটো সেইটো কৰি আছে ইয়াত ভিডিঅ' কথা পাতি আছে চব এইটো চব কথা পাতি আছে এইটো ইমান ৰোমেণ্টিক প্ৰেম পূৰা প্ৰেম জাগিছে সিহঁতৰ প্ৰেম জাগিছে সিহঁতৰ এইটো এটা প্ৰেম জাগিছে মাৰিবলৈ খেলাইছে দৰ্জা চব বন্ধ কৰি কথা পাতিছে দৰ্জাখনে বন্ধ কৰি দিলে ঐ দৰ্জা খোল ইমান প্ৰেম জাগিছে নেকি তোৰ ইমান যে কথা পাতি আছ দৰ্জা বন্ধ কৰিলে প্ৰেম জাগিছে মানুহ চেফ মানুহ পোলাও বনা আকৌ পোলাও বনা মাংসটো হৈ গ'ল পোলাও বনা ছোৱালীৰ লগত কথা পাতি আছে এইটো এটা ইমান গভীৰ প্ৰেম এতিয়া দিয়া হ'ল ইয়াত কুকাৰটোত ৰিফাইন এতিয়া বনিব পোলাও প্ৰেম চেম কৰি মেলি এতিয়া আকৌ আমি কামোৰ দি আনিলোঁ আৰু ইয়াক কি কৰিব এতিয়া ৰিফাইন দি আছে ৰিফাইন দি এইখিনি চাউলখিনি কি কৰিবি ভাজিবি নেকি অঁ চাউলখিনি ভাজিব হেনো তাৰপৰা আপোনালোকক এটা কথা কওঁ দেই একদম আপোনালোকক এটা কথা কওঁ এতিয়া ছোৱালীজনী লাগে বুলি কৈছে বিয়াত দুখ হৈছে হেনো সেইজনী হেনো কোন হৈছিলে ইয়ে জানিব বা ইমান মিহি কথা পাতিলে ফোনো কথা পাতে সেই নাজানো কিন্তু ইয়াক ছোৱালীজনী চাই দিবলৈ আহিছে একদম সদায় কৈ থাকে ছোৱালীজনী লাগেও কি কৰিব এতিয়া চাই দিব দেই ল'ৰাটো ধুনীয়া আছে গাহৰি মাংস এতিয়া ছোৱালীখিনি খোৱা বোৱা চিন্তা নকৰিব ই চব বনাই দিব খোৱা বোৱা পূৰা বনাই দিব চিন্তা নকৰিব একদম চেফ এতিয়া বনাই আছে আৰু ধুনীয়াকৈ ল'ৰাটো চাব ছোৱালী কি ধুনীয়া বনাই ৰেচিপি খুৱাই দিব আপোনালোকক নতুন আমাকো এতিয়া খুৱাই থাকে বিয়া বুলিলেনো কেলা তেল পেলালে ঐ ধ্বংস ৰিফাইন পেলাই দিলে বনাই থাকোঁতে অলপ অঘটন হৈ গ'ল ছোৱালী কথা কৈ দিলোঁ যে সেইটো কাৰণে হৈছে আৰু ব্যক্তিজনৰ ভুল আছিল মোৰ ভুল নাই বাইকো এইফালে ই এতিয়া পিঁয়াজ চিয়াজ দি ভাজি আছে এতিয়া দিয়া হৈছে চাউলটো বাসমতি চাউল দিছে বাসমতি চব ডিলিচিয়াছ হ'ব নেকি খাবলৈ চব ডিলিচিয়াছ হ'ব নাই চেফ ট্ৰাইটো কৰিছোঁ ছোৱালী আহিব দেই এনে বনাই খুৱাব চিন্তা নকৰিব এতিয়া দিয়া হ'ল আৰু এতিয়া একদম পূৰা হিলাব এইখিনি বেলেগ নাভাবিব দেই চাউলখিনি হিলাব কেনেকৈ হিলাও এই চাউলখিনি কথা কৈছে ই নাজানে যে অঁ নাজানে কেনেকৈ হিলাব তোমাৰ মাইণ্ড ছেটটো অলপ ভাল কৰা কি ক এনেকৈ হিলাব লাগিব নহ'লে লাগি থয় কেতিয়াবা হ'লেও হিলাবই লাগিব ন উপায় নাই পূৰা একদম এতিয়া হিলাই আছে আৰু চাউলখিনি তো এনেকৈ আপোনালোকেও হিলাই থাকিব ভিডিঅ'টো চাই থাকিব এনে চাউলখিনি আপোনালোকে এনেকৈ হিলাব আৰু বেলেগ বুলি নাভাবিব আমি তাৰমানে সেনেকুৱা ল'ৰা নহয় একদম ভাল ল'ৰা দেই পূৰা ভাৰ্জিন আমি হিলাই আছে আৰু হিলাই থাকক কি তাৰপিছত দেখাম পূৰা কমপ্লিট হ'লে দেখাম আৰু দেই বহুত লম্বা হৈ যাব নহ'লে ভিডিঅ'টো আমি বহুত জমনি কৰি বনাই আছোঁ ন তো চাই থাকিব আৰু দেই একদম লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কি নক'ল যে গজব বেজ্জতি কৰিব লাগিব লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব তো এই চাই থাকক আৰু দেই দুখ দাই নধৰিব আৰু দেই চাই থাকক A few moments later. হ'লগৈ আৰু এতিয়া এইখিনি হ'ল এতিয়া আমাৰ পোলাও তাৰপৰা এইখিনি হ'ল মাংসখিনি আৰু কুকুৰটো আহিলে আৰু খাবলৈ এইকেইটা এইটো এটা কুকুৰা এইটো এটা পইচা দেখাইছে আমাক এইবোৰ পইচা ধনী মানুহ পইচা দেখাইছে বিজনেছ মাল কাটিলে আৰু ধুনীয়াকৈ ল'ৰাটোৱে এইটো এটা মাল কাটিলে দুইটা মানে এইটো আমাৰ দোকানখন বৰ্তমান বন্ধ হ'ল ঘাটিত
এখন দোকানখন ইমান ধুনীয়াকৈ সজাই পৰে একদম দামী দামী লাইট লগাইছিলোঁ এইবোৰ ক'ত লাইটটো ক'ত গ'ল এইবোৰ একদম LED লাইট লগাইছিলোঁ চব বন্ধ হৈ গ'ল আৰু এতিয়া এতিয়া হৈ গ'ল আৰু এতিয়া আৰম্ভ কৰিছে খোৱা কেনেকুৱা লাগিছে মজা মনদীপ ডেভিড আমাৰ কণ্ঠৰ বেয়া লাগিছে ই এটা থাকেই এনেকুৱা জানে নাই কুচুটি এটা থাকে বুলি কয় নহয় এইটোৱে চেফটো গুড জব বঢ়িয়া মজা মজা খাই আছো এতিয়া मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूं